মোক সুখী কৰাৰ বাবে কোনো গিফ্ট তোমাৰ পৰা নাচাওঁ, মাত্ৰ তোমাৰ কল বা SMS বহুত বেছি। ভালপোৱাৰ জীৱনটো কেনেকুৱা ন? সকলো ভালপোৱা পূৰ্ণতা লাভ কৰে, মোৰতো নহয়, পূৰ্ণতা লাভ নকৰে। ভালপোৱা কাৰো জীৱন উজ্জ্বল কৰে আৰু কাৰো জীৱন ধ্বংস কৰি দিব পাৰে। ভালেই থাকা প্ৰিয়। যেতিয়া কাৰো লগত প্ৰতিটো দিন কথা পতাৰ অভ্যাস হৈ যায় আৰু এটা দিন কথা পাতিব নোৱাৰিলে সেই দিনটো এক মাহৰ নিচিনা অনুভৱ হয়। সময় থাকোঁতে যাক মূল্য দিব লাগে আৰু নিদিয়া তাক বিশ্বাস কৰা, সময় গুচি গ'লে তুমি তাৰ ছায়াও দেখিব নোৱাৰিবা। মই একো ক'ব নোৱাৰোঁ, মুখ বন্ধ হৈ যায় যেতিয়া অভিমান কৰি কথা পতা ষ্টপ হৈ যায়। মনত বহুত কষ্ট লাগে তেতিয়াই যেতিয়া কাকো বুকু ভৰা ভাল পোৱা যায় আৰু তাৰ পৰা মাত্ৰ অৱহেলিত হ'ব লগা হয়। সকলো অভিমান মানি লোৱা যায় কিন্তু প্ৰিয়জনৰ অৱহেলা মানিব নোৱাৰোঁ। ভাল লগাটো হ'ল প্ৰেম আৰু পাহৰিব নোৱাৰাটো হ'ল ভাল পোৱা। এটা কলম যিমানেই দামী নহওক কিয় ভিতৰত যদি চিয়াহী নাথাকে সেই কলমটো মূল্যহীন। ঠিক একেদৰেই মানুহ যিমানেই শিক্ষিত নহওক কিয় মানৱতা নাথাকিলে সেই শিক্ষা মূল্যহীন।